নমস্কাৰ সকলোকে পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছো আৰু লগতে মাঘ বিহুৰ বহুত শুভেচ্ছা যাচিলো এয়া ৰাতিপুৱা দেখিছেনে মায়ে চাহ বনাইছে এটো হৈছে পিঠা কেক তিল পিঠা নিমকি সকলোবোৰ যোগাৰ কৰি আছে মেজি তললৈ সকলোৱে লগতে খাবলৈ বুলি আমাৰ ওচৰ চুবুৰীয়া সকলোৱে নিজৰ নিজৰ ঘৰত যি বনাই পিঠা পনা সকলোবোৰ একেলগে খাবলৈ বুলি লৈ আনে আপোনালোকেওনো কেনেকৈ পাতিলে মাঘ বিহু কমেন্ট বক্সত জনাবলৈ নাপাহৰিব এফালে চাই দে এয়া দেখিছেনে দৈ চিৰা মুড়ি গুড় সকলোবোৰ লৈ এতিয়া গৈ আছো আকৌ সকলোৱে মিলি একেলগে জলপান খাবলৈ এইবাৰ আকৌ আমি সকলোৱে মিলি অলপ খেল ধেমালি কৰোঁ বুলি টেকেলি ভঙাকে খেলিবলৈ ললো আপোনালোকৰ তাত আৰু কি খেল হয় জনাবচোন ইয়াতে মোৰ মিনি ব্লগটো সামৰিছো পুনৰবাৰ আকৌ নতুন এটা মিনি ব্লগত পুনৰ লগ পাম বাই বাই